অনলাইনে চব চেছ কৰি দিছে, কাষ্টমাৰে নাই। এনেকুৱা হয় যাত্ৰা নহয় কেতিয়া। নমস্কাৰ, অসম খবৰলৈ স্বাগতম জনাইছোঁ। মই গিয়াছুদ্দিন আহমেদ। আপোনালোক আটাইয়ে জ্ঞাত, বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যমেই হওক বা ভিন্ন অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আমি সকলোৱে আমাৰ ইচ্ছা অনুযায়ী আমি সা সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰোঁ। সেয়া ফ্লিপকাৰ্টেই হওক, সেয়া এমাজনেই হওক। আমি এমাজনৰ জৰিয়তে হওক বা ফ্লিপকাৰ্টৰ জৰিয়তে হওক, আমাৰ ইচ্ছা অনুযায়ী আমি সা সামগ্ৰী ঘৰতেই বহি আমি ক্ৰয় কৰিব পাৰোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত যিসমূহ ব্যৱসায়ীয়ে আজি ভিন্ন বছৰৰ পৰাই যিসকল ব্যৱসায়ীয়ে তেখেতসকলে যুগ যুগ ধৰি তেখেতসকলে ব্যৱসায় কৰিছে, তেখেতসকলৰ কিন্তু ব্যৱসায় বৰ্তমান পৰাই লগা অৱস্থা। কাৰণ অনলাইনৰ গ্ৰাসত এতিয়া তেখেতসকলৰ ব্যৱসায় পৰাই লগা অৱস্থা। তেখেতসকলে দিনটোৰ ভিতৰত তেখেতসকলে মাত্ৰ এটা গ্ৰাহক তেখেতসকলে লাভৰ আশাত দিনটো তেখেতসকলে পণবন্দী হৈ তেখেতসকলে ব্যৱসায়ত আবদ্ধ হৈ থাকে। কিন্তু কেতিয়াবা তেখেতসকলে গ্ৰাহক পায়, কেতিয়াবা তেখেতসকলে গ্ৰাহক নাপায়। এয়া হৈছে বৰ্তমান যুগৰ এক তেখেতসকলৰ দুৰ্দশাৰ ছবি। তেখেতসকলে অনলাইন প্ৰক্ৰিয়াত যিসকলে ব্যৱসায় আৰম্ভ কৰিছে, তেখেতসকল স্বাৱলম্বী হৈছে। কিন্তু এতিয়াও যিসকলে পৰম্পৰাগতভাৱে ব্যৱসায় তেখেতসকলে পৰিচালনা কৰিছে, তেখেতসকলে কিন্তু ব্যৱসায় বৰ্তমান অতি ভয়ংকৰ, অতি পৰীয়া লগা অৱস্থা। অনলাইনৰ গ্ৰাসত পৰম্পৰাগত ব্যৱসায়ীসকল তেখেতসকল এতিয়া দিশহাৰা হৈ পৰিছে। এয়া ব্যৱসায়ীসকল তেখেতসকলৰ মনৰ বতৰা ল'বৰ কাৰণে প্ৰয়াস কৰিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ। তাৰমানে এই অনলাইনৰ বেপাৰৰ পৰা তাৰমানে এতিয়া এনেকুৱা হৈছে বজাৰত কাষ্টমাৰে নাই। আমি এনে বহি থাকা দিনটো বহি এতিয়া এনে যাব লগা হ'ব আৰু। আপোনালোকে যেতিয়া অনলাইনৰ ব্যৱস্থা যেতিয়া অসমত নাছিল, তেতিয়াতো আমাক বহুত ভাল আছিল। মইতো বাহিৰৰ পৰা মাল আনিছোঁ, মইতো ট্ৰাকে মাল আনিছোঁ, ইয়াতে বেচিছোঁ। এক গাড়ী মাল এক মাহত বেচিছোঁ। কেতিয়াবা এক মাহত 2 গাড়ী 3 গাড়ী মাল লৈ আহি বেচিছোঁ। কিন্তু এতিয়াতো এক বছৰতো এক গাড়ী মাল বেচিব নোৱাৰোঁ। এনেকৈ হৈছে। এতিয়া আমি মালে আনিব বন্ধ হৈ গৈছে, এনেকৈ হৈ গৈছে। আনি কি কৰিম? বিক্ৰী নহ'লে আৰু কাক দিম? এনেকুৱা অৱস্থা হৈ গৈছে আৰু বৰ্তমানতো এনেকুৱা হৈছে, বিজনেছ একোৱেই নাই আমাৰ। আপোনালোকেতো এতিয়া কৰ্মচাৰী ব্যৱস্থা কৰি আছোঁ। এইবিলাক কৰ্মচাৰীসকলক আপোনালোকে দৰমহা কেনেকুৱাকৈ দিয়ে? এইটো এক মাহত দিব পাৰোঁতো আৰু এক মাহত নাই, এনেকৈ চলি আছে আৰু। এইটো মাহত 15 দিনত দিছোঁ, আকৌ এইটো মাহত 15 দিন এনেকৈ মিলাই চলাই আছোঁ আৰু। হয় দাদা, আপুনি অলপ আগলৈ যদি আহে বেয়া নাপায়। দাদা দাদা, যিহেতু এতিয়া পূজাৰ বতৰ, গতিকে পূজাৰ বতৰত গ্ৰাহকৰ ভিৰ অগণনভাৱে গ্ৰাহকৰ ভিৰ ঘটে। কিন্তু এতিয়া পূজাৰ বতৰত হয়তো গ্ৰাহকৰ ভিৰ ঘটিব নে নঘটে তাক লৈ আপোনালোক সন্দিহান হৈ আছে, কাৰণ অনলাইনৰ ব্যৱস্থা গ্ৰাস কৰিছে। চাওক, অনলাইনেতো আপোনাৰ গ্ৰাহকৰ যিখিনি আছে তেওঁলোকে অনলাইনত অফাৰ দিয়ে, বিভিন্ন ধৰণৰ অফাৰ চলি থাকে। এতিয়া আপোনাৰ এমেজনত বা ফ্লিপকাৰ্টত হওক, তেওঁলোকে মানে ফেষ্টিভেল অফাৰ চলি আছে। তেওঁলোকে যিখিনি লাগে, আমাৰ যিখিনি কিনাৰ দামতকৈ কমত দিয়ে তেওঁলোকে। মাল একে ঠাইৰ বস্তু, একে কোম্পানীৰ বস্তু আমাতকৈ বহু গুণে কম পায় তেওঁলোকে। এতিয়া বজাৰতো আমাৰ এনেকুৱা হয় যাত্ৰা নহয় কেতিয়াবা। কিছু এনেকুৱা দিন গৈছে আমাৰ যে যাত্ৰা নোহোৱাকৈ গৈছে। আমি দোকান খুলিছোঁ, ৰাতিপুৱা দিনটো পহৰা দিছোঁ, ঘৰৰ যিখিনি খাব লগা বস্তু আছে ঘৰৰ পৰা অনা হৈছে, খাইছোঁ, লৈছোঁ, গুচি গৈছোঁ। যাত্ৰা পৰিণাম খবৰ নাই। কিন্তু এই বতৰত যদি অনলাইনৰ এনেকুৱা উপস্থিত থাকে, আমাৰ হয়তো বন্ধ কৰিব লাগিব। একাংশই উল্লেখ কৰে, গ্ৰাহকসকলে উল্লেখ কৰে যে অনলাইনৰ জৰিয়তে সা সামগ্ৰী ক্ৰয় কৰিলে তেখেতসকল লাভান্বিত হয় বুলি উল্লেখ কৰে। হয়, সেইটো সঁচা কথা। কিন্তু তেওঁলোকৰ বাল্কত কিনে। আমি যদি আপোনাৰ 1 কাৰ্টন কিনিছোঁ, তেওঁলোকে 100 কাৰ্টন কিনিছে। সেইটো এটা ডাঙৰ কথা হৈ যায়। তেওঁলোকৰ মতে ব্যৱসায় কৰে। আমিতো আমাৰ মতেহে চলিব লাগে। আমাৰ এটা ডিষ্ট্ৰিবিউটাৰ থাকে, ডিষ্ট্ৰিবিউটাৰত আমি মাল কিনি কেনে ব্যৱসায় কৰিব লাগে। কিন্তু তেওঁলোকে কোম্পানীৰ পৰা চিধা কিনে, কোম্পানীৰ পৰা বিকি তেওঁলোকে লাভান্বিত হ'বই। কিন্তু সেইটোত আমি মানে ভুক্তভোগী আমি হ'বলগীয়া হয়। যিহেতু আমাৰ ইয়াতে আমি 10 টকা ইনকাম কৰিলে আমি ঘৰখন চলাব পাৰিম। আমাৰ নিচিনা 100টা ব্যৱসায় ইয়াতে আছে, সৰু ব্যৱসায়। তেওঁলোকে কি কৰিব? যদি চবেই অনলাইনত গুচি যায়, তেতিয়াহ'লে আমি কেনেকৈ চলিম? আমাৰ যদি যিখিনি মানুহ আছে, সাধাৰণ মানুহ, তেওঁলোকে যদি চিন্তা চৰ্চা কৰি লওক যে অনলাইন নহয়, যে আমাৰ ঘৰুৱা সামগ্ৰীখিনি মানে ঘৰুৱা বজাৰ য'ত আছে তাতে যদি চলিব পৰা যায়, তেনেহ'লে অলপ পিছলৈ আমাৰ সুবিধা হ'ব। নহ'লে আগন্তুক আৰু বজাৰ বিচাৰি নাপায় কোনো। এতিয়া প্ৰশ্নটো এনেকুৱা হৈছে, ক'ৰবাত যুৱকসকল তেখেতসকলৰ কৰ্মহীনতাত ভুক্তভোগী হ'ব নেকি? হয়, নিশ্চয়। আপোনাৰ কৰ্মহীনতা ভুক্তভোগী হ'ব। দোকান যদি কোনোবা এখন, আগতে আপোনাৰ দোকানত 4-5টাকৈ কৰ্মচাৰী আছিলে, তেওঁলোকে আজিকালি 4-5টাত এজনহে ৰাখিব পৰা হৈছে। মালিকৰ ক্ষমতা এজন কৰ্মচাৰী দিয়ে চলি যায়। তেতিয়াহ'লে আৰু 4-5জন, যদি 4জনকৈ 4টা দোকানত 16জন মানুহ এনেই ওলাই গ'ল দেখোন। তেওঁলোকে কৰ্মচাৰী ক'ত পাব? আৰু সাধাৰণতে দোকানত যিখিনি মানুহ থাকে, তেওঁলোকৰ খুব পঢ়া শুনা নাথাকে। সাধাৰণতে তেওঁলোকে কি কৰিব এতিয়া? তেওঁলোকৰ কৰিবলগীয়া একো নাই। তেওঁলোকে এতিয়া নিশ্চয় কাম কৰা হাজিৰা মানুহ লগালেও তাত নাপায়।
এতিয়া ফ্লিপকাৰ্ট এমাজনত যিহেতু তেখেতসকলে অফাৰ দিয়ে 50%, কেতিয়াবা 100%, কেতিয়াবা 70% অফাৰ দিয়ে, সেই অফাৰতো আপোনালোক ক'ৰবাত প্ৰতিযোগিতাত আপোনালোকে নাই, আমি তেওঁলোকৰ লগত নোৱাৰিম। তেওঁলোকে MRP বঢ়াই কেনে MRP বঢ়াই কেনে তাতে ডিছকাউণ্ট দিয়ে। সেইটো কাষ্টমাৰে চাব লাগে। লোকেল মাৰ্কেটত আহি কেনে চাব লাগে যে MRP কিমান আছে। MRP নিশ্চয় এতিয়া অলপ কম ৰখা হয় আপোনাৰ, কিন্তু ফ্লিপকাৰ্ট এমাজনে MRP বঢ়াই দি তাৰ ওপৰত ডিছকাউণ্ট দিয়ে। সেই কাষ্টমাৰে সেইটোও চাবলগীয়া হয়। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইখিনি কথা আমাক জনোৱাৰ বাবে। দাদা, ইতিমধ্যে দুয়োগৰাকী উপযুক্ত বক্তাই উল্লেখ কৰিলে যে অনলাইনৰ ব্যৱস্থাৰ আপোনালোকৰ ব্যৱসায় পয়ালগা কৰিছে, আপোনালোকৰ ব্যৱসায় এতিয়া প্ৰায় বন্ধৰ দুৱাৰদলিত। আপুনি কি কৰে? একচুৱেলি অনলাইনটো ওলোৱাৰ পিছত ব্যৱসায়টো বহুত বেয়া হৈ গৈছে। ব্যৱসায় যোনটো চলি আছিল আমাৰ অনলাইন আগত যেনেকুৱা চলি আছিল সেইমতে নাই আৰু বহুত মানে ব্যৱসায়টো বহুত ডেমেজ হৈ গৈছে। মানে কৰ্মচাৰী যোনে আগতে 5টা ৰাখিছিল সি এতিয়া এটা ৰাখিব লগা হৈ গৈছে। তথাপি দৰমহাই দিব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন মানে চলা বহুত টান হৈ গৈছে। মানে কাৰোবাৰ ধৰক 3টা-4টা ল'ৰা ছোৱালী আছে, এতিয়া পঢ়া শুনা খৰচ দিব লাগে। আগত যেনেকুৱা ইনকাম আছিলে সেই ইনকামটো নাই, এতিয়া মানে চলা বহুত টান হৈছে। এতিয়া আপোনালোক ধৰক মংগলদৈ চহৰত ব্যৱসায় কৰিছে, আপোনালোক কেতিয়াবা গ্ৰাম্য অঞ্চলৰ পৰা ইয়াত আহি ভাড়া ৰুম লৈ ব্যৱসায় কৰিছে, তেনেকৈ আপোনালোক জুৰুলা হৈছে অৰ্থনৈতিক বহুত দূৰ হৈছে, বহুত আৰু কোৱাৰ ৰাস্তা নাই। আমি কাক ক'ব যাম এতিয়া কওকচোন? আমাকতো ক'লেওতো বিশেষ আপোনালোকে চৰকাৰক কিবা পূজাৰ বজাৰ লাগি আছে, বজাৰত মানুহে নাই। চৰকাৰীটো আহ্বান জনাব খোজোঁ যাতে এই অনলাইনবিলাক যাতে মানে বন্ধ কৰে। বন্ধ কৰিলে তেতিয়া আমাৰ ব্যৱসায়টো ভাল হৈ যাব, আগৰ নিচিনা আহি যাব। এতিয়া আগৰ যি পূজাৰ বতৰ, বৰ্তমানৰ পূজাৰ বতৰত আপোনালোক ক'ৰবাত দিশহাৰা হৈছে? হৈছোঁ নিশ্চয়। গ্ৰাহকৰ অপেক্ষাত দিনটো আপোনালোকে অপেক্ষাৰত হৈ থাকিব লাগে। এতিয়া বহি আছোঁ, মানুহে নাই। এতিয়া আপুনি নিজে চাই আছে কোনখন দোকানত গ্ৰাহক আপুনি চাওকচোন। চবতো দোকানীগিলা বহি আছে, দোকানে বহি আছে, কিন্তু মানুহ এটা নাই বজাৰত। আপুনি চাওক কোন দোকানত গ্ৰাহক আছে মোক দেখাওক। এতিয়া এনেকৈ যদি আমাৰ অৱস্থা হয় আমি কেনেকৈ চলিম? আমাৰ দোকানীবিলাক যে আছে এইবিলাক দোকানী মানুহতো ইমান পঢ়া শুনা নাই যে আমি চাকৰি কাৰণে কিবা কৰিম, এনেকুৱা ধৰক আমাৰ সুবিধা নাই। আমি দোকান কৰি খাব লাগিব। যদি আমাৰ দোকানটো নচলা হৈ যাব তেতিয়া আমি কি কৰিম আপুনি কওক? অতি দুখৰ বিষয়, অতি মৰ্মান্তিক। কেতিয়াবা যদি অনলাইন ব্যৱস্থাৰ যদি কাৰোবাৰ যদি পথ মুকলি হৈছে, কাৰোবাৰ কৰ্মসংস্থাপনৰ পথ মুকলি হৈছে, কিন্তু কাৰোবাৰ বাবে দুৰ্দশাৰ প্ৰতিচ্ছবি উপস্থিত হৈছে। কাৰণ এইকাৰণে কাৰোবাৰ বাবে কৰ্মসংস্থাপন লাভ কৰিছে ঠিকেই, কিন্তু কোনোবাই অনলাইনৰ ব্যৱস্থাত কিন্তু কাৰোবাৰ জীৱন সংগ্ৰামখন থমকি ৰৈছে। এয়াই হৈছে বৰ্তমান সময়ছোৱাত অনলাইনৰ ব্যৱস্থাত একাংশ গ্ৰাহক বৰ্তমান সময়ছোৱাত তেখেতসকল দিশহাৰা হৈছে। তেখেতসকলে পৰিয়াল কেনেকৈ পোহপাল দিব, তেখেতসকলে কৰ্মচাৰীসকলে কেনেকৈ দৰমহা দিব, ইয়াক লৈ তেখেতসকলে এতিয়া চিন্তিত হোৱাৰ এক পৰিৱেশ সূচনা হৈছে। লাভাংশৰ কথাটো পিছৰে কথা, কিন্তু কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতে আপোনালোক অসুবিধাত একদম অসুবিধা। যদি দোকানত ইনকামে নাথাকে আমি কেনেকৈ দৰমহাটো কেনেকৈ দিম? আমাৰ দোকানত যদি ইনকাম যদি ভাল হয়, কৰ্মচাৰীক পইচা দিওঁতো আমাৰ গাঁৱত নালাগে। হয়, এতিয়া আমি 2 টকা আৰু বেছিকৈ খৰচ কৰিব পাৰিম। ইচ্ছাকৈ কিবা এটা কিনিলোঁ। এতিয়া আৰু যি অৱস্থা হৈছে, এতিয়া আমাৰ কিনা অৱস্থা নাই। এতিয়া কিনা আমাৰ সুবিধা নাই, এতিয়া শক্তিয়ে নাই। এতিয়া কেনেকৈ আছে? কৰ্মচাৰীক বিলটো দিবই নোৱাৰিম, এইটো বেলেগ কথা। যোনে আগতো কৰ্মচাৰী বেছিকৈ ৰাখিছে এতিয়া ৰাখবই নোৱাৰে। এতিয়া বস্তুটো এনেকৈ আলটিমেটলি এনেকুৱা হৈ আছে না, গ্ৰাহক আহিলেহে ইনকাম হ'ব। গ্ৰাহক দোকানটোত আহিলে 2 টকা বেচিব, তাৰপিছত ইনকাম হ'ব। সেই ইনকাম পইচা দিয়ে পৰিয়ালকেইটা চলাব পাৰিম, হয় নহয় কথাটো? তেতিয়া গ্ৰাহক নাহিব, তেতিয়া আমি কাটত কি কৰিম? আৰু অনলাইনে চব চেছ কৰি দিছে। অনলাইনত আজিকালি চব ঘৰে পায়, আপোনালোকে জানে চাগে, চব ঘৰে পায় আজিকালি। আৰু এইদৰে এতিয়া ব্যৱসায়ীসকলে তেখেতসকলৰ মনৰ বতৰত তেখেতসকলে উল্লেখ কৰিছে। ব্যৱসায়ীসকলে তেখেতসকলৰ যিসমূহ তেখেতসকলে খুব অনলাইন ব্যৱস্থাক লৈ তেখেতসকলে খুব প্ৰকাশ কৰিছে, কিন্তু এতিয়া তেখেতসকল নিৰূপায়। তেখেতসকলে কি কৰিব কি নকৰিব, এক প্ৰকাৰ তেখেতসকলে এতিয়া পানীত হাঁহ নচৰা অৱস্থালৈ পৰিণত হৈছে ব্যৱসায়ীসকল। এই মুহূৰ্তত অসম খবৰৰ তৰফৰ পৰা মই গিয়াছুদ্দিন আহমেদে আপোনালোকৰ মাজৰ পৰা বিদায় মাতিছোঁ। ধন্যবাদ।